আমাৰ মানে পথাৰলৈ আমাৰ দুখন পথাৰ এখনত দিলোঁ চাকি গৈ থাকোঁ বলক যেতিয়া মই পামগৈ তেতিয়া আপোনালোকক দেখাই দিম অ' বাবা ৰখিবা মই বস্তু শান্তি বগা হেল্ল' এভৰিৱান কি খবৰ আশা কৰোঁ সকলোৰে ভাল আমাৰ চেনেলৰ মাইনা এণ্ড সুনু ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ কাতি বিহু আৰু দুৰ্গা পূজাৰ অলেখ শুভকামনা যাচিলোঁ আপোনালোকলৈ সকলোৰে যাতে দিনবিলাক ভাল হওক তাৰে প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত পূজা চাইছেনে জনাব দেই সকলোৱে আমাৰ কিন্তু এইবাৰ কাতি বিহু গৈছে আৰু যেনে তেনে মানে কি ঘৰখনো জানে আৰু ন মোৰ মানুহগৰাকী মানে মাইকী মানুহগৰাকী ঘৰখনত মানে অসুবিধা হ'লে বিৰাট প্ৰব্লেম হৈ যায় মতা মানুহবিলাকে কি কৰিব ন যা যা ঘৰত এনেকুৱা প্ৰব্লেম হয় সকলোৱে জানে আৰু এতিয়া তুলসী মানে সন্ধিয়াৰ টাইমতে তুলসী পূজা খাবলৈ লাইক কৰিব কমেণ্ট কৰিব ছোৱালীক দিলোঁ সেৱা ল'বলৈ মই চেনেলটো নহয় মানে ভিডিঅ'টো আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব যেনে তেনে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ মানুহজনে মানে ঘৰখনত চাকি জ্বলাব লাগে যে ছাবস্ক্ৰাইব ইয়াত মৃত্যুকৰ চাকি জ্বলাওঁ যে তেওঁ সেয়া কাৰণে যা যোগাৰ কৰিবলগীয়া হৈছে আৰু মতা মানুহবিলাকেনো কি কাম কৰিব ন জানি হ'লেও আৰু বাই বাই চেনেলটো ছাবস্ক্ৰাইব কৰিব